Dear students, welcome to my channel Aafano Guide. আজিৰ এই ভিডিঅটো ক্লাস 10 ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। এই ভিডিঅটো আমি আলোচনা কৰিম সায়েন্সৰ চেপ্টাৰ নম্বৰ 6 ৰ কিছুমান ইম্পৰ্টেন্ট MCQ। আৰু যিসকল ছাত্ৰছাত্ৰীয়ে মেথছ সায়েন্স আৰু ইংলিছত পাছ কৰাটো টান পাই আছে সিহঁতৰ বাবে আমি স্পেশাল গাইড আৰু স্পেশাল নোটছৰ ব্যৱস্থা কৰিছো যাতে সিহঁতে সহজতে ভাল মাৰ্ক পাই পাছ হৈ যায়। আৰু যিসকল ছাত্ৰছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পোৱাৰ ইচ্ছা আছে সিহঁতৰ আমাৰ এই গাইড বা স্পেশাল নোটছ পঢ়িলে সিহঁতে সহজতে MCQ পাৰ্টত ভাল মাৰ্ক পাব আৰু ডিসক্ৰিপটিভ পাৰ্টতো ভাল মাৰ্ক পাব। যদি তোমালোকে ইণ্টাৰেষ্টেড আছা তেন্তে কমেণ্টত জনাবা। এতিয়া চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে আমাৰ লালটিত থকা উৎসেচকবিধক বলা হয় কি বুলি কোৱা হয় এমাইলেজ, ট্ৰিপচিন, লাইপেজ আৰু পেপচিন। এটা হৈছে কি এমাইলেজ। সেকেন্ড হৈছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে এইটো হৈছে তোমাৰ ATP, AMP আৰু কাৰ্বন ডাই অক্সাইড হৈছে ATP। অবাশ্বখন সম্পূৰ্ণ হয় মাইটকণ্ড্ৰিয়াত, ক্লোৰোপ্লাষ্টত, কোষ কেন্দ্ৰত আৰু সাইটোপ্লাজমত। এটা হ'ব তোমাৰ সাইটোপ্লাজমত। গ্লুকোজৰ ভংগন গতি পাইৰুভেটলৈ পৰিৱৰ্তিত অপশ্যন A। উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল পানীৰ পৰিবহন, এমনিয়া এচিডৰ পৰিবহন, খাদ্যৰ পৰিবহন আৰু অক্সিজেনৰ পৰিবহন। এটা হ'ব কি পানীৰ পৰিবহন। শ্বেতসাৰক ঘৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এইটো হৈছে তোমাৰ এমাইলেজ। আগৰ কুৱেশ্যনটো সেম ৰিপিট কৰি আছে। চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংঘটিত হয় ট্ৰিপচিন, পিত্তলৱণ, পেপচিন। এইটো হৈছে তোমাৰ পিত্তলৱণে। দেহৰ বিভিন্ন অংশৰ পৰা হৃদয়যন্ত্ৰলৈ অক্সিজেনবিহীন তেজ পৰিবহন কৰা ৰক্তনলিকাৰ নাম কি মহাশিৰা। মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে এইটো হ'ব হলিন্দ আৰু হনিলা দুটাতে থাকে। ইয়াত অপশ্যনটো ভুল আছে, A আৰু B হ'ব। অপশ্যনটো D হ'ব। কাৰেক্ট অপশ্যন D, য'ত নেকি থাকিব A আৰু B, C নহয়। A আৰু B থাকিব এই দুটা। তলৰ কোনটো চাৰিটা কোঠালিযুক্ত হৃদপিণ্ড পোৱা যায় এইটো অপশ্যন C, চৰাই আৰু স্তন্যপায়ী প্ৰাণী। নেফ্ৰনৰ পিয়লা আকৃতিৰ প্ৰথম অংশটোক কি বুলি কোৱা হয় এইটো হৈছে বমেন কেপচুল বুলি কোৱা হয়। বৃক্ক গঠনৰ প্ৰাথমিক একক হ'ল নেফ্ৰন, কৰ্টেক্স, মেডুলা, বমেনৰ সম্পুট। এইটো হ'ব তোমাৰ নেফ্ৰন। পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষক ডেছ বুলি কোৱা হয় এইটো হৈছে তোমাৰ ৰক্ষী কোষ বুলি কোৱা হয়। এমিবাৰ পাচন হ'ব এইটো হৈছে অপশ্যন এইটো C, অন্তৰ্কোষীয়। যদি লালটিত এমাইলেজৰ পৰিমাণ অতিমাত্ৰা কমি যায় তেন্তে মুখগহ্বৰৰ তলৰ কোনটো ঘটনা প্ৰৱৰ্তিত হয় এইটো হ'ব অপশ্যন C, শৰ্কৰাসমূহ গ্লুকোজলৈ ৰূপান্তৰ কৰাৰ এই ঘটনাৰ ওপৰত প্ৰৱৰ্তিত হ'ব। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিবা। আৰু যদি আমাৰ স্পেচিয়েল গাইড ল'ব খুজিছা তেন্তে কমেণ্টত জনাবা। থেংক ইউ।